নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আমৰ আচাৰ এটা লৈ পেলাই আপোনালোকৰ মাজলৈ আহিলোঁ। এয়া মই আম কেইটা কাটি ল'বলৈ লৈছোঁ। বেছি আম নাই, মাত্ৰ 1 কেজি আম এয়া কাটি লৈছোঁ টুকুৰা টুকুৰ কৰি। এতিয়া মই দেখাম আপোনালোকক। কাটি লৈ পেলাই মই এনেকৈ চচপেন এটাতে লৈ লৈছোঁ। নিমখ অলপ বেছি লাগে, নিমখ অলপ দি দিছোঁ তাতে। দি পেলাই মই গোটেইখিনি সানি ল'ম। এনেকৈ সানি ল'ম। সানি লৈ পেলাই মই 1 ৰাতি থৈ দিম। তাৰপিছতে মই ঢাকনি এখন ইয়াতে মাৰি দিম। এতিয়া ঢাকনিখন মাৰি থৈ দিম গোটেই ৰাতিটো। ৰাতিপুৱাই মই আমখিনি এনেকৈ উঠাই দিলোঁ। এয়া দেখিছেনে? উঠাই লৈ পেলাই মই অকণমান নিমখ হালধি দি সানি ল'লোঁ আমখিনি। আমখিনি প্লেট এখনতে দি লৈ মই এনেকৈ দিনটো ৰ'দত দিলোঁ। এদিন দিওঁতেই ৰ'দত শুকাই গ'ল আৰু মই এতিয়া আচাৰখিনি বনাম। সেইকাৰণে মই অকণমান ক'লা সৰিয়হ লৈছোঁ আৰু জিৰা গুড়া, হালধি গুড়া, ধনিয়া গুড়া, জলকীয়া গুড়া আৰু নিমখ অকণো লৈছোঁ। এতিয়া মই পেনখন পাতি ইয়াতে সৰিয়হকেইটা ভাজি ল'ম। এনেকৈ ভাজি ল'ম গোটেইখিনি। ভাজি লৈ মই মিক্সিত পিচিম। এতিয়া মই কেৰাহীখন এনেকৈ পাতি ল'লোঁ। তাতে অকণমান তেল দিলোঁ। বেছি তেল নালাগে, অকণমান তেল দিলোঁ। দি পেলাই এতিয়া মই পাঁচফোৰণ অকণ দি দিলোঁ তাতে। পাঁচফোৰণখিনি দিয়াৰ পিছত মই অকণমান লৰাই ল'ম। এয়া হৈ গৈছে মোৰ, এয়া পাঁচফোৰণটো হৈ গৈছে। এতিয়া মই ইয়াতে আমখিনি দি দিম। এনেকৈ আমখিনি দি দিলোঁ আৰু মই আমখিনি দিয়াৰ পিছত মছলাখিনিও দি ল'ম। এয়া দি দিলোঁ। দি লৈ এতিয়া মই সৰিয়হখিনিও দি দিছোঁ। সৰিয়হখিনি দি এতিয়া মই অকণমান ভাজিম, মানে অকণমান লৰাই দিম। জুইটো কমাই দিছোঁ আৰু এনেকৈ ভাজি মই একদম লাগি থকাকৈ, মই তেলটো বেছি দিয়াই নাই, দেখিছে আপোনালোকে। মই এইটো আচলতে ড্ৰাই আচাৰ বনাম, আমৰ শুকান আচাৰ বুলি কয়। এয়া মছলাখিনি সানি মই দিনটো ৰ'দত দিলোঁ আমখিনি। এয়া দিয়াৰ পিছতে এয়া মোৰ ৰেডি হৈ গ'ল আচাৰ। দেখিছেনে? এয়া মই এতিয়া এয়াৰটাইট কণ্টেইনাৰ এটাত এনেকৈ আচাৰখিনি ভৰাই থ'ম। আৰু কেনেকুৱা লাগিছে জনাব আপোনালোকে। লাইক কমেণ্ট শ্বেয়াৰ এটাও কৰি দিব আৰু লগতে ছাবস্ক্ৰাইবো কৰি দিব আৰু ছাইডতে থকা বেল আইকনটো ক্লিক কৰি দিব। এয়া দেখিছেনে আমখিনি কি ধুনীয়া হৈছে। আপোনালোকৰ বহুত সঁহাৰি পাইছোঁ, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। এয়া মোৰ আচাৰ ৰেডি।